কি খবৰ তোমালোকৰ আশা কৰো সকলোৰে ভাল আৰু আমিও ভালে আছো বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা ধামাকা ভিডিঅ' লৈ আহিছো আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবে বনোৱা হৈছে গতিকে যাতে কোনো গাত পাতি ভুল ভাবি নলয় আৰু আহক তেতিয়া আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো আৰু ভিডিঅ'টো বহুত দিনৰ মূৰত যেহেতু বনাইছো আপোনালোকে আকৌ আগৰ দৰে মৰম দিব বুলি আশা ৰাখিলো আৰু গাইস 2025 চনটো আহিলে ভাবিলো বহুত মানুহ হলনি হ'ব কিন্তু তাৰ বিপৰীতটোৱে হ'ল আহকচোন তেতিয়া আজি এটা কৈ ভিডিঅ'ৰ মাজলৈ যাওঁ আৰু কি হয় চাওঁ মই ছোৱালী হৈ কেনে সবৰ লগত ইমান জেং কৰি ফুৰো আৰু তহতে ভাব না যদি মই লৰা হলো হয় কি হল হয় আৰু এতিয়া কথাটো হ'ল এনেকুৱা ৰিয়া ডেকা চিয়াটিকা মানে তুমি যে ছোৱালী সেইবাবে যিকন সন্মান পাব লাগে সেইকন সন্মান পাই আছা যদি তুমি লৰা হোৱা হলে হয় নাই তোমাৰ কেলা মানে বাঁ ভৰাই দিলহেঁতেন মানে তোমাৰ নাক দুটাত কৈছো আৰু কেলা কথা দুটা ভালদৰে উচ্চাৰণ কৰিব নোৱাৰো আৰু তই কেলা আনক তোল কৰিবলৈ থুইলে উৰা তুমি সেইবোৰ কৰা যোনবোৰ তোমাক ভাল লাগে কাৰণ জীৱন তোমাৰ হয় কাৰো বাপেকৰ নহয়তো জীৱন তোমাৰ হয় তোমাৰ মতেই চলা তাত একো ক'বলগীয়াও নাই তাত কথাও নাই কিন্তু তুমি যে কলা কাৰো বাপেৰৰ নহয় বুলি তোমাক কি মায়ে এনে অকলে জন্ম দিছিলে নেকি চিকমি বাইদেউ মোৰ অকাত চাব কাৰণে তোমাৰো অকাত হ'ব লাগিব তোমাৰ অকাত বাৰু জনা আছে চিকমি বাইদেউ তোমাৰ অকাতটো ৰাইজে মানে অসমৰ ৰাইজেই জানে তোমাৰ অকাতটো কেনেকুৱা আৰু দ্বিতীয় কথাটো হ'ল তুমি আম্বানীৰ জীয়েক নে জনি সিঙৰ জীয়েক তোৰ লগত যে আমি কেলা অকাত মিলাব লাগে গাইস এইজনীক আপোনালোকে চিনি পাইছে নে নাপাবনো কিয় কাৰণ যিহেতু এতিয়া বৰ্তমান সময়ত ট্ৰেন্ডিঙত আছে মানে ভাবিছিলো 2025 চনত কিজানি পাব্লিকৰ গালি খাই অলপ সিধা হ'ব নতুন বছৰ যিহেতু কিন্তু তেনেকুৱা নহল গাইস যিমানে জনপ্ৰিয়তা পাবলৈ আৰম্ভ কৰিলে হিমানেই মানে দেহৰ এটা কাপোৰ মানে অতৰাই গ'ল আৰু চাওকচোন এই ভিডিঅ'টো আপোনালোকে গাইস আপোনালোকে ভিডিঅ'টো চাই চাগে গম পালেই মই কি ক'বলৈ বিচাৰিছো বা কি বুজাবলৈ বিচাৰিছো আপোনালোকে হয়তো নিজ চকুৰেও দেখিলেই মানে গাত আগতে যদি চাদৰখনো আছিলে বা কিবা এটা আছিলে মানে এতিয়া যিমানেই ভাইৰেল হ'বলৈ ধৰিলে ভিডিঅ'বোৰ মানে হিমানেই দেখিছে নহয় কাপোৰ কানি নোহোৱাৰ দৰে অৱস্থা হ'ল আৰু যদি দুদিনমানৰ পিছত এইদৰে ট্ৰেন্ডিঙত থাকি যায় ন গাইস তেতিয়াহ'লে এই যি কাপোৰকেইটা গাত আছে নহয় সেইকেইটাও নোহোৱা হৈ যাব আৰু গাইস আজিৰ ভিডিঅ'টো ইমানে আছিলে যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ এক চিকুটো নেপাহৰিব কিন্তু দেই বাই বাই